নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানো আহক ভাৰতত সংঘটিত হোৱা কেইটামান ভয়ানক বিমান দুৰ্ঘটনাৰ বিষয়ে। এয়াৰ ইণ্ডিয়া ফ্লাইট 171 আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল লণ্ডনলৈ। কিন্তু টেক অফ কৰাৰ মাত্ৰ 1 মিনিটৰ ভিতৰতে বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই মাটিলৈ খহি পৰে। বিমানখনে আঘাত কৰে BJ মেডিকেল কলেজৰ ছাত্ৰাবাসত, যিটো আহমেদাবাদৰ মেঘানীনগৰ অঞ্চলত অৱস্থিত। এই বিমান দুৰ্ঘটনাটোত 241 জনৰ মৃত্যু হয়। মাটিত থকা বহু লোকো আহত আৰু নিহত হয়। কেৱল এজন যাত্ৰী অলৌকিকভাৱে জীয়াই থাকে। সম্পূৰ্ণ বিমানখন বিধ্বস্ত যায়। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ফ্লাইট 1344 তাৰিখ 7 আগষ্ট 2020। এই বিমানখন COVID-19 মহামাৰীৰ সময়ত বিদেশত আবদ্ধ ভাৰতীয় নাগৰিকক ঘূৰাই আনিবলৈ চলোৱা হৈছিল। কলিকত বিমানবন্দৰত অৱতৰণৰ সময়ত বেছি বৰষুণ আৰু টেল ৱাইণ্ডৰ বাবে দুবাৰকৈ অৱতৰণ কৰিব চেষ্টা কৰিও তৃতীয়বাৰৰ বাবে অৱতৰণ কৰা হয়। কিন্তু বিমানখন টেবল টপ ৰানৱেৰ পৰা 30-35 ফুট গভীৰ খালত পৰি যায়। 19 জন যাত্ৰী আৰু 2 জন পাইলটৰ মৃত্যু ঘটে। 110 জন আহত হয় যদিও 165 জন যাত্ৰী আৰু 4 জন কেবিন ক্ৰু জীয়াই থাকে। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ফ্লাইট 812 এই বিমানখন বেংগালুৰুত অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। কেপ্টেইনে অস্থিৰ অৱতৰণ অব্যাহত ৰাখে যদিও ফাৰ্ষ্ট অফিচাৰে 3বাৰ গো এৰাউণ্ড ক'বলৈ চেষ্টা কৰিছিল। বিমানখন ৰানৱে পাৰ হৈ পাহাৰেদি তললৈ গৈ অগ্নিকাণ্ডত পৰে। 158 জন নিহত হয় আৰু কেৱল 8 জনহে জীয়াই থাকে। এলায়েন্স এয়াৰ ফ্লাইট 7412 17 জুলাই 2000। বিমানখন পাটনাত অৱতৰণৰ সময়তে হঠাৎ আকাশৰ পৰা নামি বাসগৃহ অঞ্চলত খহি পৰে। 60 জনৰ মৃত্যু, যাত্ৰী আৰু ক্ৰুসহ মাটিত থকা 5 জন নিহত। ছৌদিয়া ফ্লাইট 763 দিল্লীৰ পৰা তেহৰাণলৈ গৈ আছিল। কাজাখাস্তান ফ্লাইট 1907 চিমকেন্টৰ পৰা দিল্লী আহি আছিল। দুয়োখন বিমান আকাশত একে সময়তে ওলাই আহে আৰু খুন্দা খায়। দুৰ্ঘটনাত 349 জনে প্ৰাণ হেৰুৱায়, কেউ জীয়াই নাথাকিল। আৰু ভাৰতৰ ইতিহাসত সৰ্বাধিক লোক মৃত্যু হোৱা বিমান দুৰ্ঘটনা। 1990 চনৰ 14 ফেব্ৰুৱাৰীত ইণ্ডিয়ান এয়াৰলাইন্সৰ ফ্লাইট 605 বিমানখন অৱতৰণৰ সময়ত বেংগালুৰু হাল্লি বিমানবন্দৰৰ ৰানৱেৰ আগতে এটা গল্ফ কোৰ্ছত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখন প্ৰথমে গল্ফ কোৰ্ছৰ ওপৰত খহি পৰে, তাৰ পিছত এটা সৰু খাল পাৰ হৈ গৈ পুনৰ মাটিত খহি যায়। এই ভয়াৱহ দুৰ্ঘটনাটোত 146 জনৰ ভিতৰত 92 জনে মৃত্যুবৰণ কৰে, 54 জনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। 1988 চনৰ 19 অক্টোবৰত ইণ্ডিয়ান এয়াৰলাইন্সৰ ফ্লাইট 103 নামৰ এখন যাত্ৰী বিমানে আহমেদাবাদৰ বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত দৃষ্টিসীমা কম আছিল আৰু বহু ধোঁৱা আৰু কুঁৱলীৰ বাবে পাইলটে সঠিকভাৱে ৰানৱে দেখা নাপালে। বিমানখন ৰানৱেৰ সন্মুখৰ পাহাৰত খুন্দা মাৰে আৰু ভয়াৱহ বিস্ফোৰণ ঘটে। এই দুৰ্ঘটনাটোত 130 জন লোকে মৃত্যুবৰণ কৰে, যাৰ ভিতৰত যাত্ৰীৰ লগতে বিমানকৰ্মীও আছিল। কেৱল 5 জন লোকহে জীৱন্তে উদ্ধাৰ হয়। 1978 চনৰ নতুন বছৰৰ প্ৰথম দিনটো ভয়ংকৰ দুৰ্ঘটনাৰ আৰম্ভ হয়। এয়াৰ ইণ্ডিয়া ফ্লাইট 855 মুম্বাইৰ পৰা ডুবাইলৈ উৰিছিল। কিন্তু টেক অফ কৰাৰ 2 মিনিটৰ ভিতৰতে বিমানখন আৰু ভাগৰত খহি পৰে। উৰাৰ সময়ত এটা ফ্লাইট ইনষ্ট্ৰুমেণ্ট বিফল হয়। এই বিভ্ৰান্তিৰ ফলত পাইলটে বিমানৰ নিয়ন্ত্ৰণ হেৰুৱায় আৰু সাগৰত পৰি যায়। এই দুৰ্ঘটনাটোত 213 জন যাত্ৰীৰ লগতে ক্ৰু সদস্যৰ মৃত্যু ঘটে। ঊনৈছশ 73 চনৰ 31 মে তাৰিখে ইণ্ডিয়ান এয়াৰলাইন্স ফ্লাইট 440 দিল্লীৰ পালং বিমানবন্দৰত অৱতৰণৰ চেষ্টা কৰি আছিল। সেই সময়ত ভয়ংকৰ বতৰৰ সন্মুখীন হয়। অৱতৰণৰ সময়ত বিমানখন উচ্চ ভল্টেজৰ বিদ্যুৎ তাঁৰত খুন্দা মাৰে। তাৰ পাছতে জ্বলন্ত অৱস্থাত মাটিত খহি পৰে। মুঠ 48 জন লোকৰ মৃত্যু হয় আৰু জীয়াই থাকে মাত্ৰ 17 জন।